এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম আৰু ৰঙালী বিহু বুলি সকলোকে মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত হিয়া ভৰা মৰম যাচিলোঁ। তেনেহ'লে আজি মানে মই বিহু বুলি আমাৰ ইয়াত এখন খেল হ'ব, মানে সৰু সৰু ল'ৰা ছোৱালী খেল হ'ব আৰু আমিও খেলিম। আৰু আজি মই মানে লাষ্টৰ ফালৰ পৰা ফাৰ্ষ্ট হ'ম, দৌৰা খেলিম, লাষ্টৰ ফালৰ পৰা ফাৰ্ষ্ট হ'ম আৰু আপোনাৰ সৰু সৰু ল'ৰা ছোৱালী খেল হ'ব। তো ব'লক আজি বিহু বুলি তাকে কৰোঁ। ৰাতিপুৱা গৰু চৰু গা ধোৱালোঁ, ধোৱাৰ পিছত এতিয়া যাওঁ খেলোঁ অলপ। তাৰপিছত সৰু সৰু ল'ৰা ছোৱালী বহুত আছে, তো ময়ো খেলিম আৰু আমাৰ ক্ৰিকেট মেচ এখন আজি হ'ব। তো আশা কৰোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি এতিয়া মোৰ পিছফাল আপোনালোকে দেখিছে, এয়া সকলোৱে এতিয়া মানে জাপ মাৰিব যাব। আৰু তোমালোকে জাপ মাৰিবা ন? তো এয়া হোটেল বাজি গৈছে আৰু এতিয়া জাপ মাৰিব আৰু সকলোৱে লাইন লৈ আছে। তো ব'লক। সাগৰতে কিমান পানী কোনোবাই জানো জুখিছেনে, আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে, সাগৰতে কিমান পানী কোনোবাই জুখিছেনে, আকাশতে কিমান তৰা কোনোবাই লিখিছেনে, লিখিব জুখিব নোৱাৰা মৰম চিন্তা আৰু আপোনালোকে যে এইকেইটা দেখিছে, এইকেইটাই এইটো তো দাদা হয় বাৰু। আৰু এইকেইটা হ'ল জাজ, আজি খেলখনৰ জাজ। আৰু এইটো ৰেফাৰী হয় আৰু এই অডিয়েঞ্চটো আছে আৰু ইয়াত সকলোৱে খেলি আছে। এয়া আপোনালোকে দেখিছে, এয়া আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা, মানে ল'ৰাটো হৈ গ'ল, এতিয়া ছোৱালীখিনি আছে সৰু সৰু। দেখিছে নাই কিমান সৰু সৰু ছোৱালী এতিয়া আজি জাপ মাৰিব। জাপ মাৰিবা ন? কেনেকুৱা লাগিছে? বিহু কাপোৰ ল'লা নাই? ল'লা? বঢ়িয়া। তো কাইলৈ বিহু নাচিবা নহয়? তো এয়া সকলোৱে এতিয়া খেলিবৰ বাবে ব্যস্ত, মানে ৰেডি হৈ গ'ল এতিয়া জাপ মাৰিবৰ কাৰণে। তো ব'লক। আৰু মানে এতিয়া আমাৰ ল'ৰাখিনি লং জাপ হৈছিলে, লং জাপত ছেকেণ্ড হ'লোঁ, মোৰ ভাইটি এটা ফাৰ্ষ্ট হ'ল। আৰু এতিয়া এয়া মজলীয়া ল'ৰাখিনি হৈ আছে, এইটো মোৰ ভাইটি হয় আৰু প্ৰথম জাপ মৰাটো গাঁৱৰে ল'ৰা এইবোৰ। এতিয়া মই পশধৰ, এয়া আহি গ'ল চুমু, তাৰপিছত এয়া মন্টুমণি, এই ছোৱালীখিনি হোৱাৰ পিছত আপুনি জাপ মাৰিব লাগিব হা, মাৰিব লাগিব, এনেকুৱা মূৰটো জোকাইলে নহয়। ঐ এনেকুৱা যে বাঢ়ি গৈ দিলে কেনেকুৱা হ'ব বাৰু? পুৰা বাঢ়ি গৈ আছে দেখোন। ঘৰত গৈ ভাত বনা, যা ভাত বনাবি, যা পিঠা পুৰ গৈ যা। উৰিব কথা। আগফালৰ চাই তামাম উড়ে একদম, মানে পুরা ফালে।
এতিয়া মানে এনেকুৱা খেল চলি মানে হাই জাম্প লং জাম্প কমপ্লিট হৈ গৈছে আৰু এতিয়া দৌৰ এতিয়া সিফালে ইয়াত দেখিছে আপোনালোকে দেখিছে নহয় ইফালৰ পৰা এতিয়া মানে এইফালৰ পৰা দৌৰিব আৰু ইফালে মানে চিলেকশ্যন কৰাব কোন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু এইজন মানে আমাৰ খেলৰ জাজ ৰোহিত দা আগত এটা ভিডিঅ'ত আপোনালোকে চাইছে ৰাসৰ ভিডিঅ'ত ন ৰোহিত দা ৰাসৰ ভিডিঅ' এটা চিনাকি কৰাই দিছিলোঁ এইটো মোৰ দাদা হয় এইজন আৰু এতিয়া জাজ আজি খেলখনৰ জাজ আৰু ইফালে ৰেফাৰীজন মই পিছত দেখুৱাই দিম ইফালে ৰেফাৰীজন আছে ৰছী টনা মানুহ আছে বাৰু এই 100 মিটাৰ আহি গ'ল আৰু এতিয়া মানে এইটো ফাৰ্ষ্ট হয় দেখুৱাই দে মুখখন অকণমান অঁ এইটো ফাৰ্ষ্ট আৰু এইটো ছেকেণ্ড আৰু থাৰ্ড এইটো থাৰ্ড তো ইয়াত লিখা হৈ আছে এতিয়া আইনুবাই লিখি আছে এতিয়া ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আইনুবা মোৰটো 4 নম্বৰ সোমাই দিবা আৰু এইজন আমাৰ ৰেফাৰী হাঁহ এটা দি দিয়া এজন আমাৰ ৰেফাৰী হা আৰু এতিয়া চব পজিশ্যনত আছে এতিয়া মজলীয়া ল'ৰা মানে এতিয়া পূৰা হেৰি হৈ আছে তেনেহ'লে কোন ফাৰ্ষ্ট কোন ছেকেণ্ড তাত দেখা যাব ইফালে দেখা যাব ইফালে আৰু এতিয়া আমাৰ মিউজিক চেয়াৰ এয়া মানে মিউজিকটোতো নাই সুৰে মাৰি এয়া এতিয়া সৰু ছোৱালীখিনিৰ হৈ আছে মিউজিক চেয়াৰ আৰু আমাৰ ৰেফাৰীটো আছে এইফালে এইটো ৰেফাৰী নপৰে ইমানো বেয়া নহয় এতিয়া আমাৰ বাকী খেল সমাপ্ত হৈ গৈছে আৰু এতিয়া চলি আছে মনোযোগ আকৰ্ষণ ইয়াত যোনে মানে হাৰিব তাকে গাহৰিৰ তলৰটো দিয়া হ'ব তো তলৰটো মানে কি আপোনালোকে কমেণ্টত জনাই দিব গাহৰিৰ তলৰ কি দিয়া হ'ব তো বাৰু যদি মই কমেণ্টত ৰিপ্লাই দি দিম গাহৰিৰ তলত কি দিয়া হ'ব দাঙিব নোৱাৰি নহয় কেইটামান ওলালে বাৰু মই ওলোৱা নাই মই আছোঁ এতিয়ালৈকে এই আৰু ওলাই গৈছে এতিয়া মই বৰ্তমান আছোৱে দেই কিমান সময়লৈকে থাকোঁ গ'ল আৰু এইটো হৈছে অন্তিম খেলখন এই খেলখন লাষ্ট আৰু কলহ ভঙা বুলি কয় এতিয়া কলহটো নাই বাৰু কলহ বদলি এটা টিং আছে এইটো টিং আছে এই টিংটোতে এতিয়া আহি পেলাই এইফালৰ পৰা মাৰিব আৰু ইয়াত বান্ধি আছে কোনে কাৰ মূৰত মাৰে ক'ব নোৱাৰি এতিয়া মাৰিব দিছোঁ আৰু দেখিছা নেকি চাওঁ অঁ ভাঙি দিয়া নাই ঐ নাকটো খুলি দিয়া কষ্ট পাব নাকটো খুলি দিয়া অঁ এজন পঠিয়াই দিলে হয় ৰিক্স নাই বঢ়িয়া কলহ ভাঙি দিলে দেই আৰু